12 মিনি আছে ওয়ারেন্টি পাই যাব আইফোন 12 Pro 13 গ্ৰীন কালাৰ এটো আছে XR 8.5 মানত। হেল্ল' গাইজ, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। তো মই আজি আহিছোঁ তেজপুৰ। তো তেজপুৰ মই এটা দাদাৰ লগত কালি কণ্টেক্ট কৰিছোঁ। চ' দাদাৰ দোকানত আহিছোঁ আৰু মানে ইয়াতে গোটেই মানে আইফোন আৰু এণ্ড্ৰইড এভেইলেবল আছে। চ' গোটেই মডেলখিনি আজি আপোনালোকক দেখাম মই ওলাই কিনে, দাম কিমান আৰু গোটেই ডিটেইলছত আজি ভিডিঅ'খন বনাম। আৰু দাদা আছে, তো দাদাৰ শ্বপত মই আহি পাইছোঁ আৰু দেখাই আছোঁ। দাদাৰ শ্বপখন এইটোৱে হয়, দ্য ইনফিনিটি বুলি। বাই এণ্ড চেল ফাৰ্ষ্ট হেণ্ড এণ্ড ছেকেণ্ড হেণ্ড মোবাইল ইয়াতে পাই যাব। তো মই ভিতৰত গৈ দাদাক লগত লগ পাই কিনে দেখাই আছোঁ ধুনীয়াকৈ। আৰু আপোনালোকে চাইছিলে মই আগতে এবাৰ তেজপুৰ আহিছিলোঁ। চ' তেজপুৰত কিবা এছএন ৰোড বুলি তাতে মই এটা ব্লগ বনাইছিলোঁ ছেকেণ্ড হেণ্ড মোবাইল শ্বপৰে এনেকৈ চেম। তো মানে ঈশান তাত খুব ধুনীয়া ধুনীয়া মোবাইলকেইটা আছিলে। তো ইয়াতেও আছে, মই দেখাম ধুনীয়াকৈ। আৰু সেইটো ভিডিঅ'ত খুব মৰম দিছিলে আপোনালোকে, খুব ভাল লাগিছে। এণ্ড ফাইনেলি সেইটো 10K ক্ৰছ কৰিছে ভিউৱাৰ্ছ। চ' খুব ভাল লাগিছে, এনেকৈ ছাপোৰ্ট কৰি থাকিব। আৰু মই দাদা এতিয়া ওলাই আছে আৰু দাদাৰ লগত লগ পাইছোঁ ধুনীয়াকৈ। চ' ফাইনেলি দাদা ইয়াতে আছে আৰু মোবাইলকেইটা এতিয়া আপোনালোকক ফাৰ্ষ্টত আমি আইফোনৰ ষ্টকখিনি দেখাম। তো দাদা হয়, নমস্কাৰ। আৰু হেৰি আপোনাৰ নামটো ক'ব। মোৰ নাম ইমদাদ আহমেদ। অঁ, আৰু শ্বপখন নেম? একচুৱেলি আমাৰ দোকানখনৰ নাম দ্য ইনফিনিটি। তেজপুৰত আমাৰ 3খন দোকান আছে। তেজপুৰ এখন যোনখন আপুনি আহিছে এইটো তেজপুৰ মেইন টাউন হয় আমাৰ। মেইন টাউন আপোনাৰ ৰিলায়েন্স ট্ৰেণ্ড যোনটো শ্বপিং মল আছে, শ্বপিং মলৰ উপৰি চাইডে তেজপুৰ যোনটো DTO অফিচৰ লগত। তাতে আৰু আপোনাৰ আমাৰ ইয়াত ফোন আপুনি চেল কৰিব পাৰিব, আকৌ কিনিব পাৰিব, এক্সচেঞ্জো কৰিব পাৰিব। আৰু ফাইনেন্সত দিয়ে নে নাই মোবাইল? ফাইনেন্সটো এতিয়া লাগে নাই, ছেকেণ্ড একচুৱেলি ফাইনেন্স নহয়। তো আপুনি বেচিবও পাৰিব, কিনিবও পাৰিব, আৰু এক্সচেঞ্জো কৰিব পাৰিব। ধৰি লওক এনেকুৱা নহয় যে আমাৰ ইয়াৰ পৰা খালি আমি ছেকেণ্ড হেণ্ড বেচো। আপুনি যদি ছেকেণ্ড হেণ্ড বেচিব বিচাৰে, একো নিকিনে বেচিবও পাৰিব। আৰু যদি ভাবে না কিনিম বুলি কিনিব বিচাৰে, আৰু কিছুমান এক্সচেঞ্জ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ পুৰণা ফোনটো আছে ক'ত বেচিব, লৈ আহক আমাৰ পুৰণা ফোনটো দি কিনে এক্সচেঞ্জ কৰিব লাগিব। তো একো টেনশ্যন নাই, আপোনালোকে মোবাইল যদি থাকে লৈ আহিব দাদাৰ তাত, এক্সচেঞ্জ কৰি কিনে ভাল আইফোন লাগিলে আইফোন ল'ব। আৰু বাজেট আপোনাৰ যিমান হয় তেনেকৈ বাজেটৰ হিচাপে আপোনালোকে আইফোন লৈ যাব পাৰিব। আৰু খুব মানে কণ্ডিশ্যনকেইটা খুব ধুনীয়া ধুনীয়া, গোটেই AI কণ্ডিশ্যন হৈ আছে। মই চালোঁ দাদা ইয়াতে মোবাইলকেইটা আহি মানে, আৰু খুব ভাল ভাল মোবাইল আছে। 13, 11, তাৰপিছত 11 Pro Max, 12 Pro, তাৰপিছত 14 আছে না দাদা? আইফোন 14 14টো এভেইলেবল নাই এতিয়া, বাট আহি যাব আপোনালোকে। ইফালে চাব পাৰে। এনেকৈ আইফোন দেখাই দিওঁ। আইফোন এইকেইটা হ'ল 12, 5টা 6টা মান আছে 12। এই চব কেইটা 12, এই চব 12 হয়, চব 12 হৈ যাব। এইকেইটা গোটেই 12 হয়, চাব পাৰে। কালাৰো বহুত এভেইলেবল আছে, যোনটো ভাল লাগে সেইটো চাব পাৰে। এই চব 12 যিমান কিনে আৰু আছে 12। দাদা 12ৰ এইটো ভেৰিয়েণ্টটো কি কয়? ভেৰিয়েণ্টটো আপোনাৰ 64GB আছে, 120GB। মই এটা ফোনৰ ডিটেইলছ দেখাই দিওঁ ধুনীয়াকৈ। এইটো চাওক, আইফোন 12 ওচৰত লওক। এইটো চাব পাৰে, আইফোন 12। আৰু চাওক ফোনৰ এইটো ফোনৰ কণ্ডিশ্যন চাওক, এটা স্ক্ৰেচো নাই। আৰু এইটো কিমান দিন পূৰ্ণ হ'ব দাদা? বছৰ হৈ গৈছে, বছৰমান হৈছে। আৰু প্ৰাইচটো কিমান পৰিব এইটোৰ? এই প্ৰাইচ আহি যাব আপোনাৰ 64GB 38 মানত আহি যাব। 64GB টো 38 আহি যাব। 128GB টো আকৌ একচুৱেলি কি হয়, আইফোনৰ কেমেৰা কিছুমানৰ আপোনাৰ বেটাৰী হেল্থৰ ওপৰত ডিপেণ্ড হয়, ষ্টৰেজৰ ওপৰত ডিপেণ্ড হয়। কিছুমান আকৌ আপোনাৰ 128GB 64GB ৰেটৰ চেম আহি যায়। আকৌ কণ্ডিশ্যন মোবাইলৰ কম থাকে, কণ্ডিশ্যনো আছে মোবাইলৰ কণ্ডিশ্যন যদি অলপ চেম বেলেগ বেলেগ ৰেট থাকে। কেমেৰা আছে তো এইখিনি মই চবখিনি ক'ব পৰা নাই। মই আপোনাক থুলমূল কৈ আছোঁ, আপোনাৰ 38ৰ পৰা 45 লৈকে বাছ বঢ়িয়া আইফোন 12 পাই যাব আপুনি। আৰু আছে আপোনাৰ 12 এইকেইটা চব কালাৰকেইটা চব ধুনীয়া ধুনীয়া, এইকেইটা চব চিংগল স্ক্ৰেচ নাই। ৰেড কালাৰত চাব পাৰে, ধুনীয়া কালাৰ, কণ্ডিশ্যনো ভাল আছে। ব্লু আছে দাদা এতিয়া। আৰু এইকেইটা আছে আইফোন 12 মিনি। এইটো চাব পাৰে, 12 মিনি আছে, একদম কণ্ডিশ্যন চাব পাৰে, AI কণ্ডিশ্যন আছে মোবাইল। আৰু এইটো ভেৰিয়েণ্টটো কি হ'ব?
এইটো 64GB এইটো 28500 পাই যাব 28500 আৰু ভেৰিয়েণ্টটো 64GB 64 12 মিনি আৰু ইয়াত যিমান ফোন আছে আপোনাৰ সব ফোন যিকেইটা কোম্পানী ৱাৰেণ্টি আছে কোম্পানী ৱাৰেণ্টি কৈ দিম কাষ্টমাৰক আৰু যিকেইটা কোম্পানী ৱাৰেণ্টি নাথাকে সেইকেইটা আপোনাৰ কি হ'ব আমাৰ ফালৰ পৰা ৱাৰেণ্টি দিব 3 মাহ 4 মাহ 5 মাহ কিন্তু ৱাৰেণ্টি নাথাকা ফোন একো নাই যি কোনো ফোন লাগব নাই 2000 টকা ফোন যদি লৈ যাম আমাৰ পৰা ৱাৰেণ্টি পাব ৱাৰেণ্টি পাই যাব টেনচন নাই দাদা ইয়াতে আহি ক'লে হ'ল দাদা আৰু নেক্সট আইফোন আপোনাৰ 13 আছে 12 Pro আছে 12 Pro আপোনাৰ 3 পিস আছে এইটো আছে আইফোন 12 Pro এইটো মানে দেখাই দিওঁ কন্ডিশন চাক আহক একো টেনচন নাই দাদাক ক'লে হ'ল দাদা একদম ভাল ভাল মোবাইল আপোনালোকক কোৱা নাই যে আহি আপোনালোকে ডাইৰেক্ট মোবাইল লৈ যাওক আপুনি দাদাৰ পৰা খুদি আপোনাৰ যদি বাজেটত মিলে তেন্তে আইফোন কেইটা লৈ যাওক খুব ধুনীয়া ধুনীয়া দামত দাদাই দি দিব এই 12 Pro কেইটা একদম টিপটপ নতুন টাইপ কন্ডিশন হৈ আছে আইফোন 12 Pro যেটা আছে আৰু এইকেইটা 64GB আছে 128GB আছে 64 কেইটাৰ প্ৰাইচটো কিমান পৰিব দাদা মই চাইছো চেক কৰি 64GB নহয় 128GB আছে কেইটা ওৱান ডে কেইটা 128GB আছে আইফোন 12 Pro কেইটা পৰিব 55 54 55 54 মানত পাই যাব 55 54 মানত পাই যাব 12 Pro আৰু বেটাৰী হেলথ 85 আছে 90 আছে 85 আছে 90 আছে 87 আছে সব বেলেগ বেলেগ আছে বেটাৰী আৰু আপোনালোকে আইফোন ললে মই সদায় কওঁ আপোনালোকে ট্ৰু টোনটো অন আছে নে নাই সেইটো চাই ল'ব আৰু বেটাৰী হেলথটো শো কৰে নে নাই চাই ল'ব তো দাদা হেৰি আপুনি আছে আইফোন 12 Pro আৰু 13 আছে মই আপোনালোকক ট্ৰু টোন অন কৰাই কিনে দেখাই আছো এইটো চাব পাৰে ট্ৰু টোন ইয়াতে অন আছে হা তো এইটো গোটেই মানে অৰিজিনেল আইফোন হয় একো টেনচন কৰিব নালাগে নেক্সট আছে আইফোন 12 13 এইটো আছে আইফোন 13 গ্ৰীন কালাৰত চাক 128GB আৰু এইটো হেলথটো এইটো বেটাৰী আছে আপোনাৰ 88 মান আছে 88% বেটাৰী হেলথ আৰু প্ৰাইচটো কিমান আহিব দাদা এইটো আহিব আপোনাৰ 51000 ত পাই যাব ধুনীয়া ধুনীয়া কন্ডিশনৰ মোবাইল আছে সব এভেইলেবল আছে আপুনি আহক এন্ড্ৰইড 94 বেটাৰী আছে 94 কোম্পানী ৱাৰেণ্টি আছে 4 মাহ মানৰ কোম্পানী ৱাৰেণ্টি পাই যাব 4 মাহৰ 94% বেটাৰী হেলথ আৰু 128GB ষ্টৰেজ আৰু প্ৰাইচটো 6 মান্থৰ ৱাৰেণ্টি আছে 6 মান্থৰ ৱাৰেণ্টি সৰি 6 মান্থৰ ৱাৰেণ্টি আছে আৰু প্ৰাইচটো কিমান আহিব দাদা 51000 আৰু আইফোন XR আছে এইটো আছে XR ৰেড কালাৰত চাব পাৰে আৰু এইটো ভেৰিয়েণ্টটো দাদা 128GB আৰু প্ৰাইচ 24000 প্ৰাইচ 24000 আহি যাব টিপটপ কন্ডিশন একো ইছ্যু নাই আৰু এই দোকানৰ ৱাৰেণ্টি দিব না দাদা নহয় দোকান সব দোকান আছে আইফোন 6s আছে আইফোন 6s এইটো 6s আছে সিলভাৰ কালাৰত 8500 9000 টকা চাব পাৰে 8.5 9 মানত আইফোন 6s 100% বেটাৰী আছে আইফোন 8 আছে আপোনাৰ খুব ধুনীয়া ধুনীয়া কন্ডিশন মই যিমান কেইটা মোবাইল চালো সব কন্ডিশন ভাল আছে এইটো আছে 8 আইফোন 8 এইটো ভেৰিয়েণ্টটো 64GB ভেৰিয়েণ্টটো 64GB তে মই এন্ড্ৰইড দেখাও হা কেইটামান এন্ড্ৰইড কেইটামান চাক আইফোনটো চালে এন্ড্ৰইড আপোনাৰ বহুত বঢ়িয়া বঢ়িয়া ফোন আছে আপোনাৰ এন্ড্ৰইড আপোনাৰ এনেকুৱা ফোন আছে কেইটামান ফোন এতিয়ালৈকে সিমে ইউজ কৰা নাই এনেকে এটা Vivo V25 এটা ফোন দেখাই দিওঁ মই এইটো এই ফোনটো চাওক Vivo V25 এই ফোনটো আপোনাৰ এতিয়ালৈকে কোম্পানী ৱাৰেণ্টি মানে সিমে লগোৱা নাই মানে 1 বছৰৰ ৱাৰেণ্টি আছে এইটো কিমান দিনৰ নতুন দামত সিমে লগোৱা নাই একদম কন্ডিশন চাক একদম নতুন মোবাইল হয় আজি সিম লগালে আজি ইউজ কৰা ৱাৰেণ্টি ষ্টাৰ্ট হ'ব আৰু এইটো প্ৰাইচটো কিমান আহিব এইটো নতুন দাম আছে আপোনাৰ 30000 24500 পাই যাব 5500 টকা ডিসকাউন্টত পাই যাব সিট ব্যাক মাল লৈ যা 5500 টকা ডিসকাউন্টত পাই যাব আৰু আছে আপোনাৰ Oppo Reno 80 কার্ড ডিসপ্লে যেটা আছিল এটা আপোনাৰ দেখাই দিও মই এটা কার্ড ডিসপ্লে দুই পিস আছে এটা আপোনাৰ হৈছে 10 দিন পুৰণা এটা এতিয়ালৈকে সিমে লগোৱা নাই যোনটো 10 দিন পুৰণা আছে এটো পাই যাব আপোনাৰ এটো দাদা এটো Reno 80 10000 যোনটো দাম সৰি 10 দিন যোনটো পুৰণা আছে হেটো পাই যাব আপোনাৰ 26000 টকা আৰু যোনটো এতিয়ালৈকে আপোনাৰ সিমে লগোৱা নাই হেটো পাই যাব আপোনাৰ যোনটো সিম লগোৱা নাই এটো 23000 টকা পাই 26000 টকা পাই যাব যোনটো আপোনাৰ সিম 10 দিন পুৰণা এটো 25000 টকা পাই যাব আৰু নেক্সট আৰু Oppo আছে Oppo Reno 7 Pro আছে 5G ফোন 5G হয় Reno 7 Pro
মই দেখাই দিছোঁ পুৰা ডিটেইলছটো Reno 7 Pro 12 plus 12 GB RAM স্টোরেজটো 256 GB 256 জিবি 26,000 টাকা 26,000 মাত্র 26,000 256 জিবি কোম্পানি ওয়ারেন্টি আছে 10 দিন মান হৈছে এতিয়ালৈকে বাকি পুৰা কোম্পানি ওয়ারেন্টি আছে মাত্র 10 দিন পুরো আৰু আছে তেনেকে কম দামী ফোন কেইটামান আছে কম দামীও পাব আপোনাৰ Redmi কিটা আপোনাৰ এইকেইটা কম দামৰ ফোন 6,000 7,000 8,000 Redmi Note 7 Pro A Note 7 আৰু দাদা কম দামী কিটাৰ এনে ই ওয়ারেন্টি স্টোরেজ 4GB 64GB সব পাই যাব কম দামী এইকেইটা 7,000 8,000 9,000 টকীয়া ফোন যিমান আছে এইকেইটা স্টোরেজ আছে 64 128 গুটে আছে হয় এইকেইটা কম দামী ফোন আৰু এইকেইটা হ'ল দামী ফোন এনে কম দামৰ ভিতৰতো আপোনালোকে ভাল ভাল কণ্ডিশ্যনত কেইটামান আছে লৈ যাব পাৰিব দাদাক ক'লেই হ'ল ধুনীয়া ধুনীয়া মোবাইল আপোনালোকক দেখালো মই এটা এক্সাম্পল দি দিওঁ Redmi Note 8 এইটো আছে Redmi Note 8 9,500 টাকা 6GB RAM Redmi Note 8 মাত্ৰ 9,500 6GB ৰেমৰ কণ্ডিশ্যন চাক কন্ডিশন টিপটপ কণ্ডিশ্যন আৰু আছে যেনেকে Poco আছে Poco F1 8,500 টাকা 6GB RAM গেমিং ফোন হয় একো টেনশন নাই Note 7 আছে Oppo আছে Vivo আছে পপআপ ক্যামেরা ফোন আছে পপআপ ক্যামেরা 9,500 টাকা এটো পপআপ ক্যামেরা অন হ'ব তো দাদা এবাৰ দেখাই দিয়ক ক্যামেৰাটো ধুনীয়া এটো পপআপ ক্যামেৰা আছে চাব পাৰে টেনশন নাই একো ক্যামেৰা কোৱালিটিও বহুত ভাল আছে চাব পাৰে আৰু এটো প্ৰাইসটো কিমান আহিব দাদা পপআপ ক্যামেৰা মাত্ৰ 9,500 টাকা 6GB ৰেমৰ তেনেকুৱা বহুত কিনো ফোন আছে ভালেখিনি ফোন আছে মই এটা এটাকে দেখাব উত্তৰ হেতুৱে আছে আৰু আপোনাৰ মেইন তোমাৰ গম পালে তেজপুৰ মেইন টাউন মেইন ৰোড ডিটি অফিসৰ লগত আৰু আছে দুলাবাৰী আপোনাৰ মেইন ডেইলি বজাৰত আৰু এখন আছে আপোনাৰ 5 মাইল বুলি কয় 5 মাইল তো আমাৰ আপোনাৰ বৰ্তমান ৰিটেইলো পাই যাব হোলসেল বিচাৰিলে হোলসেলো পাই যাব হোলসেলত যদি মাল লাগে বেছিকে মাল লাগে আৰু দাদা আইফোন গিটাৰ লগতো চাৰ্জাৰ দিবনে নাই চাৰ্জাৰ নাথাকে আইফোনৰ চাৰ্জাৰ এনেও অৰিজিনাল মানে মোৰ ফালৰ পৰা মই টেম্পাৰ বেক কভাৰ ফ্ৰী দিম টেম্পাৰ আৰু বেক কভাৰ ফ্ৰী পাই যাব আৰু যদি ডাটা চাৰ্জাৰটো লাগে চাৰ্জাৰো মই মানে ভালেখিনি কমাই দিম মোৰ কিনা দামতে মই দিম মানে আপোনালোকক কিনা দামত চাৰ্জাৰটো পাই যাব যদি আইফোন লয় দাদাক ক'ব অলপ পইচা দি দিব পিছে চাৰ্জাৰটো লৈ যাব টেনচন ইনষ্টাগ্ৰামত পেজ আছে এটা ডাই ইনফিনিটি 65 বুলি ফেসবুকত আছে ডাই ইনফিনিটি তেজপুৰ আৰু ইউটিউবত মোৰ চেনেল এটা আছে মই লিংক দি দিম দাদা লিংক দি দিম মই ডেসক্ৰিপচনত দি দিম আৰু আপোনাৰ নাম্বাৰ এড্ৰেছ গোটেই দি দিম আপোনালোকে ডেসক্ৰিপচনত গৈ কিনে চেক কৰি চাব দাদাক ফলো কৰিব আৰু দাদাৰ এটা চেনেল আছে এটো মৰম দিব ডাই ইনফিনিটি বুলি থ্যাংক ইউ ভালে গোটেই মোবাইলখিনি তো ভালে দামত দি আছে আৰু কন্ডিশন গিটা গোটেই ভাল আছে মোবাইলৰ আপোনালোকে যদি ভাল লাগে আপোনাৰ যদি বাজেটত পৰে তেন্তে আপোনালোকে আহক আইফোন লৈ যাওক এন্ড্ৰইডো আছে এন্ড্ৰইড পাই যাব ধুনীয়া ধুনীয়া কন্ডিশনত এন্ড্ৰইড আছে আৰু বহুত মানুহ আছে আইফোন ইউজ কৰিব নোৱাৰে বাজেটৰ কাৰণে সো দাদাই খুব কম দামত ইয়াতে দি আছে আপোনালোকে 25,000 30,000 45,000 এনেকা দামত পাই যাব আৰু কমতো আছে 20,000 25,000 এনেকা দামত আছে তো আপোনালোকে যোনটো ভাল লাগে দাদাৰ ইয়াতে আহক আহি কিনে দাদাক খুদি ধুনীয়াকে ডিটেইলছত চাই কিনে তাৰপিছত লৈ যাওক একো টেনচন নাই আহিলেই হ'ল দাদাক কলেই হ'ল আৰু কন্টাক্ট নম্বৰ দাদাৰ মই দি দিম ডেসক্ৰিপচনত আপোনালোকে চেকিং কৰি ল'ব এই মানে ভিডিওটো বেছি ডাঙৰ কৰা নাই আৰু আপোনালোকক যদি বাইকৰ সেকেন্ড হ্যান্ড বাইকৰ শোৰুম কিটা যদি ভিডিও লাগে সেকেন্ড হ্যান্ড বাইক ডিলাৰ তো মই ভিডিও ব্লগ বনাম কমেন্ট কৰি জনাব যদি লাগে তেন্তে মই নিশ্চয় বনাম আপোনালোকৰ কাৰণে ধুনীয়াকে তো আকৌ ব্লগ পাই আছো নেক্সট এটা ব্লগ